তো হাই হেল্ল' নমস্কাৰ গাইজ, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি যাম চানডুবি। তো আমি 6জনমান আছে, নিপু, ৰিপুঞ্জয়, নিপু দা, ঋষভ, এনেকৈ আৰু কেউট বুলি এজন লগৰে আছে। তো আমি গোটেইকেইজন আহিছোঁ। ঋষভত অলপ আগবাঢ়ি গৈ থাকিল, ৰিপুঞ্জয় আৰু নিপু আহিছে। তো আমি আৰু কেউট বোলা যেন আছে যে তাক ৰখি আছোঁ। তো এতিয়া প্ৰায় 9টাই বাজিল, কিন্তু এনেকুৱা কুঁৱলী চক একো দেখাই নাপায়। তো যাওঁ লাহে লাহে। এই আমাৰ নিপু ডাঙৰীয়া, ইয়াতে ইমান কুঁৱলী দি আছে, আমি ৰখি আছোঁ। এই কেউট, এই শুন দাদা তই অঁ যাম। শুন কেউট, এই শুন ৰ তই ৰ এক মিনিট ৰ। এইটো কেউট, তই চিয়াম নেকি? হা, তোক ইমান তই ৰখিব লাগে দি চিয়াম তই। এতিয়া যাবা আছোঁ, আধা ঘণ্টাৰ বেছি ৰখিলোঁ। তো আমি আহি চানডুবি পালোঁ। কিবা ক'বানে তোমালোকে, কেনেকুৱা লাগিল? নিপুৱে ক'ব, বিখ্যাত কবি, তুমি কোৱা কিবা কেনে লাগিল? ভালে লাগিছে ৰবা। নিপু ফটো মাৰিবি আকৌ। অনুভৱটো কেনেকুৱা লাগিল? তই মেইন মানুহ। অনুভৱ বিন্দাছ, অনুভৱ একদম কি ৰাস্তাটো কম, ভাল লাগিছে। ৰাস্তাটো মজা আৰু ৰাস্তাটো মজা। একদম মই এক্সপ্লেইন কৰিব নোৱাৰো। এইটো আমাৰ ধুনীয়া হেকাৰ কৰাৰ হেকাৰী। এই কেউৰি চিয়াম কি আধা ঘণ্টা ৰখিব লাগে তাক। দে এতিয়া ফাৰ্ষ্টতে কৰবি কি, কিবা খাওঁ নে কি? আমি মুখ চুখ ধুই অলপমান ফ্ৰেছ হৈ ল'লোঁ। এতিয়া খালী চাহ একাপ খাম ফাৰ্ষ্টতে। এই ৰিপুঞ্জয় আকৌ গ'ল, ই বোলে পাৰ্চটো এৰি থৈ আহিল। তো হাঁহি আছা যে কিয় আহিছা তই? মানি বেগ থৈ আহি গেল। তো আমি এতিয়া অলপমান নাৱত উঠিম, চাওঁ কেনেকুৱা কি এক্সপিৰিয়েঞ্চ বাৰু। টিকট কাটিলোঁ আমি, পাৰ মেম্বাৰ 50 টকাকৈ লৈছে। কিমানখিনি বা এতিয়া ঘূৰাই সেইটো গম পোৱা নাযায়। ঐ যা, পিন্ধিলোঁ যা, নাযা কিয়? ভালখিনি দে, বেলেগে জেকাখিনি দিয়া আকৌ। আহিব দে আকৌ। আমি কি টিকট কাটিব নেকি? যা কাটছোঁ, যা যা যা, সেই পিন।
তই কি শিকলি ক আজি এটা কথা আজি আমি ভালকে শিকলো ফটোত সদায় মানে মানুহটোতকে বেকগ্ৰাউণ্ড আৰু আকাশ বেছি চাব লাগে আকাশ চাব লাগে আকাশ ইজ ভেৰি ইম্পৰ্টেণ্ট হয় নহয় বল খাই আহোঁ যাওঁ ৰাতিপুৱা মানে এনেই নৰ্মেল 4টামান ভাত খাই আহিলোঁ এতিয়া ভোকো লাগিছে টাইমো হ'লতো প্ৰায় 12:30 ভাত খাইছোঁ শুনা ভাত তাত কি খাবি আৰু ৰাতিপুৱা 8টা বজাতে হা পানী প্ৰাণীৰ প্ৰাণ বাকী যি নহওক কোনটো নেই দিয়া নাই বা আকৌ যাম আৰু কি আছে পৰা আহিলোঁ মানে অলপ জল্দিকৈ আহিলোঁ ঠাণ্ডাও বহুত তো সোনকালে ঘৰ যাই পাব লাগিব আৰু চবতকৈ বেছি আমাৰ সেইখিনিতকৈ এই ৰাস্তাটো বহুত বেছি ভাল লাগিছে তো ইহঁতো মানে বহুত কৈ আছে কি যে ইয়াত মানে অলপ ফটো চটো উঠিব বোলে তো সেইটোৰ কাৰণে আৰু অলপমান জল্দিকৈ আহি গ'লোঁ বাকী যি নহওক ইয়াত চবে এনেকৈ ৰহি যায় ফটো চটো উঠিব ধুনীয়া একদম জেগাটো বিশেষত্ব এইটো যে একদম পূৰা শান্ত পৰিৱেশ বহুত শান্ত জেগা মানে